নমস্কাৰ বন্ধুবৰ আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি ঘৰৰ বেৰখন খুব ধুনীয়াকৈ পেইণ্ট কৰি পেলাই ৰাখিছে খুব সুন্দৰকৈ আপুনি আচবাব এটা সজাই ৰাখিছে কিন্তু আপোনাৰ শিশুটোৱে গৈ সেই বেৰখনতহে সদায় কিবা পেঞ্চিল বা ৰং কিবা যি পালে সি মনে মনে গৈ পেলাই তাতহে আগবাগ কৰি সি ভাল পায় বা আপুনি যিমান বেছি তাক গালি পাৰিলেও সতৰ্ক কৰি দিলেও সি মনে মনে গৈ পেলাই তাতহে সি কিবা কিবি আগবাগ কৰি পেলাই ভাল পায় আপোনালোকৰ তেনে পৰিস্থিতি কিমান হৈছে মই নাজানো কিন্তু মই দুটা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলোঁ মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতো তাই এতিয়া 9 বছৰ হ'ল ছোৱালীজনীৰ ক্ষেত্ৰতো মই সেই একেই দেখিছোঁ যে বেৰখনত গৈ পেলাই মনে মনে আঁকি থাকেগৈ আৰু য'ত আমি কিবা এটা বস্তু সজাই থওঁ তাতহে পেঞ্চিলেৰে গৈ পেলাই আঁকি ভাল পায় এতিয়া ল'ৰাটো 2 বছৰ হৈছে ল'ৰাটোৰ ক্ষেত্ৰতো একেই সি মনে মনে গৈ পেলাই সি তাত আঁকি থাকে আৰু নকৰিবি বুলি ক'লে মানে সি বেছিকৈহে তাত আগবাগ কৰি পেলাই ভাল পায় কিন্তু আপুনি ভাবিছেনে কেতিয়াবা যে এই কামটো সিহঁতে কিয় কৰে বা এই কামটো কৰিলে আমি পেৰেণ্টছসকলে বা অভিভাৱকসকলে আমি কি ধৰণে সিহঁতৰ লগত মানে কি ধৰণে সিহঁতক বাধা দিয়া উচিত বা কেনেকুৱা ব্যৱস্থা লোৱা উচিত সেই কথা আপোনালোকে ভাবিছেনে বাৰু আজিৰ মই এই ভিডিঅ'টোত সেই বিষয়ে অকণমান কথা পাতিব খুজিছোঁ গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব আৰু যদি ইচ্ছা কৰে ভাল লাগে তেতিয়াহ'লে বেলেগেও এই কথাখিনি জানিব পৰাকৈ আপোনালোকে শ্বেয়াৰ কৰিব প্ৰথম কথা এয়া কোনো অস্বাভাৱিক নহয় এইটো একেবাৰে স্বাভাৱিক কথা সকলো শিশুৱে তেনেধৰণে কাম কৰিবলৈ সিহঁতে আকৰ্ষিত হয় সিহঁতে যেতিয়া ডাঙৰ দীঘল হৈ আহে তেতিয়া সিহঁতে কি কৰে সিহঁতৰ ভিতৰত কিছুমান ইম'শ্যনছ থাকে খং ৰাগ বা কিবা কিবি সিহঁতৰ ভাল লগা বেয়া লগা ইম'শ্যনছ থাকে যেতিয়া সিহঁতৰ মানসিক গ্ৰ'থ হয় তেতিয়া সিহঁতে সৰ্বসাধাৰণতে সিহঁতে আৰ্টৰ প্ৰতি সিহঁতে দুৰ্বাৰ আকৰ্ষণ হয় আৰু সিহঁতৰ সেই আৰ্ট এণ্ড ক্ৰিয়েটিভিটিৰ প্ৰতি সিহঁতে দুৰ্বাৰ আকৰ্ষণ হয় লগে লগে সিহঁতৰ কিউৰিয়চিটি মানে অনুসন্ধিৎয মনৰ এটা ডেভেলপ হয় গতিকে সিহঁতে কি কৰে ইম'শ্যনছবিলাক প্ৰকাশ কৰিবৰ কাৰণে আপোনাৰ মোৰ দৰে সিহঁতে কথা ক'ব নোৱাৰে বা ভালকৈ বুজাই ক'ব নোৱাৰে সিহঁতে কোনো ৰাস্তা নাপায় গতিকে সিহঁতে সেই আৰ্ট এণ্ড ক্ৰিয়েটিভিটিৰ ওপৰত সিহঁতে বেছ কৰিব লগা হয় গতিকে সিহঁতে যেতিয়া ওলাই যায় বা সেইটো ভাৱ প্ৰকাশ কৰিবলৈ সিহঁতৰ মন যায় তেতিয়া সিহঁতৰ সন্মুখত যি ধুনীয়া ৱালখন দেখে বা ধুনীয়া আচবাব এটা থাকে তাৰ প্ৰতি সিহঁতে আকৰ্ষিত হৈ পৰে আৰু তাতে সিহঁতে আঁকি বাকি আঁক বাক কৰি পেলাই সিহঁতে ভাল পায় মুঠৰ ওপৰত সিহঁতে ছবিৰ জৰিয়তে সিহঁতৰ মনৰ ভাৱ ভাষা সিহঁতে প্ৰকাশ কৰিবৰ চেষ্টা কৰে সিহঁতে সৰু হ'লেও সিহঁতৰ মনৰ ভিতৰত বহু কথাই উগুল থুগুল কৰি থাকে সেই বস্তুবিলাক সিহঁতে প্ৰকাশ কৰিবলৈ একো ৰাস্তা বিচাৰি নাপায় সেই ৰাস্তাটোকে সিহঁতে অৱলম্বন কৰে আৰু তাৰ পাছত যদি আপুনি সিহঁতক সেই কামটো কৰিবলৈ মানা কৰে তেতিয়াহ'লে দেখিব সিহঁতে বেছিকৈ কৰিছে আৰু যদি আপুনি আৰু বেছি ধমকি দিয়ে দাবী দিয়ে তেতিয়াহ'লে সিহঁতক দেখিব সিহঁতে মনে মনে চুকত সোমাই গৈ ৱালখন বা বেৰখনত সিহঁতে আগবাগ কৰিবলৈ চেষ্টা কৰিছে চ' গতিকে আপুনি তাত প্ৰথম অৱস্থাতে সিহঁতক কোনো দাবী ধমকি নিদি আপুনি সিহঁতৰ সেই ছবিবিলাক আপুনি পৰ্যবেক্ষণ কৰিব পাৰে পৰ্যবেক্ষণ কৰোঁতে আপুনি সাৱধান আপুনি সিহঁতক বিভিন্ন কথাৰ প্ৰশ্ন সুধিব পাৰে যে এইটোৱেনো কি কৰিছা এইটো তুমি কিয় আঁকিছা এইটোৱেদি কি বুজাইছে ইয়াত থকা এই বস্তুটোৱেদি কি কৰিছে ইত্যাদি কথা আপুনি লৈ পেলাই সিহঁতৰ মনৰ ভাৱটো আপুনি ল'ব পাৰে তেতিয়া আপুনি গম পাব যে শিশুটিৰ মনটোৰ ভয় শংকা বা বেলেগ কিবা ধৰণে ক্ৰিয়া কৰিছে নেকি সেই ধৰণৰ কথাবিলাক আপুনি গম পাব দৰাচলতে শিশুৰ কেইটামান ষ্টেজ আছে যিকেইটা ষ্টেজত সিহঁতে এনে ধৰণৰ কাম কৰি ভাল পায় সেই ষ্টেজকেইটাক আচলতে বয়স অনুপাতে ভাগ কৰা হৈছে 2 পৰা 4 বছৰীয়া যিবোৰ শিশু থাকে সেইবিলাকে স্ক্ৰিবলিং কৰে যিবিলাকক আপুনি ক'ব পাৰে যে সিহঁতে মাথো আগবাগ কৰিব মানে বেৰখন সিহঁতে পালে তালৈ গৈ পেলাই সিহঁতে আঁচ এডালৈকে টানিব সিহঁতে কিবা মানে ধৰক বল নিচিনাই কিবা এটা শ্বেপ এটা বনাব বা চাৰিচুকীয়া কিবা ধৰণৰ শ্বেপ এটা বনাব সিহঁতে হাত আৰু আঙুলিৰে সিহঁতে সেই কামটো মনৰ ভাৱটো সিহঁতে প্ৰকাশ কৰিবলৈ বিচাৰে তাৰপিছত হ'ল 4 পৰা মানে 7 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীবিলাকে কৰে কি সেয়া হ'ল প্ৰি স্কেমেটিক মানে সিহঁতে পৰিকল্পনাৰ অৱস্থা প্ৰাৰম্ভিক পৰিকল্পিত কিছুমান সিহঁতে ছবি তাত আঁকিব পাৰে বা কালাৰ কিছুমান কৰিব পাৰে সেইবিলাকত সিহঁতে দেখিব যে তেনেকৈ সিহঁতৰ পৰিকল্পনাৰ ঠিক আগৰখিনি কাম কৰিব তাৰপিছত সিহঁতৰ আকৌ 7 বছৰৰ ওপৰৰ যিবিলাক শিশু থাকে সেই শিশুবিলাকেও কেতিয়াবা এনেকুৱা ধৰণৰ কামবিলাক কৰে সেইবিলাকত আপোনাৰ দেখিব স্কেমেটিক সিহঁতে পৰিকল্পিত এটা ছবি কৰিবলৈ তাত চেষ্টা কৰিব পাৰে আপুনি যদি সেই ধৰণৰ বয়সৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীয়ে কৰে তেতিয়া আপুনি মন কৰিলে দেখিব যে সিহঁতে কি কৰিছে সিহঁতে এটা ছবি আঁকিছে বা কিবা এটা পৰিৱেশ এটা আঁকি পেলাই সিহঁতে নিজকে তাত প্ৰতিষ্ঠা কৰি ভাল পায় নিজক তাত ছোৱালীজনী হ'লে ছোৱালীজনীয়ে নিজে ফুল এপাহ লৈ পেলাই থকা বা ল'ৰা এটা হ'লে ল'ৰাটোৱে নিজে কিবা এটা খেল কৰি থকা তেনেকুৱা ধৰণৰ আৰ্টবিলাক কৰি ভাল পায় সিহঁতৰ এই বয়স অনুপাতে সিহঁতে এই ধৰণৰ কামখিনি কৰে মুঠৰ ওপৰত সেই কামটো সিহঁতে নিজৰ ভিতৰৰ ইম'শ্যনছটো সিহঁতে প্ৰকাশ কৰিবলৈ বিচাৰে আৰু সন্মুখত যি ৱাল দেখে বা কিবা দেখে আচবাব দেখে সেই কামটোতে সিহঁতে কৰে আৰু দ্বিতীয় কথা সিহঁতক আপুনি যিমানে বাধা দিব সিহঁতে সেই কামটোৰ প্ৰতি আকৰ্ষণ বেছি হ'ব গতিকে সিহঁতক বাধা দিয়া
উচিত নহয় সিহঁতৰ সেইবিলাক পৰ্যবেক্ষণ কৰাটো উচিত এতিয়া মূল কথা হ'ল যে আপুনি এখন সুন্দৰকৈ ৱাল এখন আপুনি বনাই থৈছে আৰু শিশুটিয়ে তাত গৈ সদায় নষ্ট কৰি আছে এতিয়া আমি অভিভাৱকসকলে সেই কথাটোনো কেনেকৈ সহজভাৱে গ্ৰহণ কৰোঁ বা সেইটো ৰিমেডি কি হ'ব পাৰে সেই কথাটো মই আপোনালোকক জনাই থ'ব খুজিছোঁ সেইটো ৰিমেডি আপুনি কৰিব পাৰে কিছুমান ব্যৱস্থাৰ জৰিয়তে আপুনি গম পাইছে যে সিহঁতৰ সেই ৱালখনৰ প্ৰতি সিহঁতৰ আকৰ্ষণ আছে সেই ৱালখনত আপুনি কি কৰিব পাৰে যে কিছুমান ডাঙৰ ডাঙৰ পেপাৰ্ছ আপুনি লগাই দিব পাৰে আৰ্ট পেপাৰ লগাই দিব পাৰে আৰ্ট পেপাৰ লগাই সিহঁতক উৎসাহিত কৰিব পাৰে কিন্তু সেই কামটোৰ প্ৰতি সিহঁতি তেতিয়াহে উৎসাহিত হ'ব প্ৰথমতে সিহঁতক ৱালত আৰ্ট কৰাটোক আপুনি ধমকি দিব নালাগিব সিহঁতক সেইটোৰ প্ৰতি এপ্ৰিচিয়েট কৰক এপ্ৰিচিয়েট কৰাৰ পিছত আপুনি তাত আৰ্ট পেপাৰ কিছুমান লগাই দিয়ক ৱাটাৰ কালাৰ কিছুমান আনি দিয়ক যিবিলাক আপুনি মোহাৰি দিলে চাফা হৈ যায় ইত্যাদি ইত্যাদি আপুনি কৰিব পাৰে বা তাৰপিছত আপুনি এনেকুৱা কৰিব পাৰে কোনোবা এটা জেগা বা কোনোবা এটা ৰুমৰ কোনোবা এডোখৰ পাৰ্টিকুলাৰ জেগা সিহঁতক আৰ্ট ষ্টুডিঅ' হিচাপে আপুনি বনাই দিব পাৰে তাত কিবা ধৰক হোৱাইট বৰ্ড লগাই দিলে বা ব্লেক বৰ্ড লগাই দিলে চকেদি আৰ্ট কৰিবলৈ দিলে হোৱাইট বৰ্ড লগালে মাৰ্কাৰ বা বেলেগ ধৰণৰ কিবা ব্যৱস্থাই আপুনি কৰিব পাৰিলে যাক আপুনি মোহাৰি দিলে আঁতৰি যায় আৰু সিহঁতক সেইটো বুজাব পাৰে যে এয়া তোমাৰ কাৰণে সম্পূৰ্ণ সুৰক্ষিত এটুকুৰা আৰ্ট কৰাৰ জেগা হয়তো সেই বস্তুটোৰ প্ৰতি সিহঁতি আকৰ্ষিত হ'লে তাতেই সিহঁতি গৈ পেলাই আৰ্ট কৰি ভাল পাব কিন্তু প্ৰথম অৱস্থাতে যদি আপুনি দাবী ধমকি দি পেলাই যদি সেইটো কাম বন্ধ কৰিবলৈ যায় তেতিয়াহ'লে সিহঁতৰ মনত ভাৱ হ'ব যে এই কামটো মোক কৰিবলৈ বাধা দিছে মই কৰিব খোজা কামটো মই কৰিব পৰা নাই গতিকে সিহঁতৰ সেই বস্তুটোৰ প্ৰতি বেছি আকৰ্ষিত হ'ব গতিকে আপোনাৰ পৰা লুকাই লুকাই কামটো কৰিবলৈ চেষ্টা কৰিব চ' গতিকে হিতে বিপৰীত হ'ব পাৰে সেইকাৰণে আমি এইটো অভিভাৱকসকলে আমি শিশুসকলৰ মনবিলাক আমি বুজিহে সিহঁতৰ প্ৰতি আগবাঢ়িব লাগিব এই ষ্টেজকেইটা পাৰ হৈ গ'লে সিহঁতৰ তাৰ প্ৰতি সিহঁতৰ আকৰ্ষণ লাহে 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 নিজেই নাইকিয়া হ'ব চ' গতিকে আমি প্ৰথম অৱস্থাতে সিহঁতক বাধা নিদি আমি সিহঁতক কি কৰিব লাগিব আকৰ্ষিত কৰিব লাগিব যাতে সিহঁতৰ আৰ্ট এণ্ড ক্ৰিয়েটিভিটি এণ্ড কিউৰিয়চিটিটো ডেভেলপ হৈ সিহঁতে যাতে আগবাঢ়ি যাব পাৰে আৰু সিহঁতক যদি আমি ছাপ্ৰেছ কৰোঁ যে তোমাৰ আৰ্ট ইম'শ্যনছ এই যিটো ইম'শ্যনছ আছে ইম'শ্যনছটো অভাৰফ্ল' এই বাহিৰলৈ ওলাই আহিব নালাগে তেতিয়াহ'লে আমি কি হ'ব সিহঁতক ছাপ্ৰেছ কৰি থোৱা হ'ব আৰু সেইটোৱেদি সিহঁতৰ যিটো পাৰ্চনেলিটি ডেভেলপমেণ্ট সেই পাৰ্চনেলিটি ডেভেলপমেণ্টত যথেষ্ট মানে আপোনাৰ বেৰিয়াৰ হিচাপে থিয় হ'ব পাৰে চ' গতিকে মই সকলো অভিভাৱকসকলে আমি এই ক্ষেত্ৰত সাৱধান হোৱা উচিত মই শেষত এটা কথা ক'ব খুজিছোঁ মোৰ ছোৱালীজনী বৰ্তমান 9 বছৰ হৈছে তাইৰ নাম দেৱাংগিনী চেতিয়া মৌমন তাই কি কৰে আৰ্ট কৰি ভাল পায় কিন্তু মোৰ যোৱা 22 তাৰিখে জন্মদিন আছিলে তাই কিন্তু আজি 15 দিনমানৰ পৰাই মোৰ এখন দুৱাৰ এখনত তাই কিবা এটা কাম কৰি আছে কিন্তু মোক চাব দিয়া নাই কিন্তু সেই দুৱাৰখনত মই একো বাধাও দিয়া নাই কিন্তু সেই দুৱাৰখনত তাই আৰ্ট কৰি এটা চিনেৰী বনালে আৰু চিনেৰী বনাই পেলাই মোক বাৰ্থডে দিনাখন তাই উপহাৰ দিছে আৰু সেই চিনেৰীটো মই চাই পেলাই ইমান আপ্লুত হৈছোঁ যে তাই এইখনত ইমান ধুনীয়াকৈ কৰিব পাৰিছে মনত তেতিয়া মোৰ এটা প্ৰশ্ন আহিছে যে তাই ইমান আৰ্ট পেপাৰ মই আনি দিছোঁ কিবা দিছোঁ তাই সেইটোত কিয় নকৰে তাই বিচাৰিলে কি তাই নিজৰ ইম'শ্যনছ এটা তাই ভাল লগা কিবা চিত্ৰকল্প এটা এনেকুৱা এটা জেগাত তাই প্ৰকাশ কৰক য'ত কোনো ধৰণৰ বেলেগ বেৰিয়াৰ্ছ নাথাকিব পাৰে পেপাৰৰ বেৰিয়াৰ্ছ থাকিব নালাগে বা বেলেগ কিবা থাকিব নালাগে তাইৰ কাৰণে এটা ডাঙৰ জেগা এটা লাগে য'ত তাই ডাঙৰকৈ আৰ্টটো প্ৰকাশ কৰিব পাৰিছে আৰু শেষত যেতিয়া মোক উপহাৰ দিলে দেখুৱালে মই সঁচাকৈয়ে আপ্লুত যে এই ধৰণৰ এটা আৰ্ট তাই কৰি পেলাই মোক উপহাৰ দিব পাৰে সেইকাৰণে আজিৰ বিষয়টো মই আপোনালোকলৈ আগবঢ়ালোঁ গতিকে শিশুসকলক আমি সকলোৱে সিহঁতক বুজিব লাগিব সিহঁতৰ ইম'শ্যনছবিলাকক আমি সঁচাকৈয়ে আমি গুৰুত্ব দিব লাগিব তেহে সিহঁতে এদিন পাৰ্চনেলিটি ভালকৈ ডেভেলপ কৰিব পাৰে যি কি নহওক বন্ধুসকল মোক এতিয়া বিদায় দিয়ক নমস্কাৰ